গুড মৰ্ণিং। তো ৰাতিপুৱা সোনকালে উঠি গা চা ধুই আহিলোঁ, কাৰণ যিহেতু আজি এডিআৰ এক্সাম আছে। তো যিহেতু 2 ঘণ্টা আগতে পাব লাগিছিল, গা চা ধুই পিনে এনেকৈ ওলাইছে। এইখন হৈছে মোৰ এডমিট কাৰ্ড। তো ক'ত আছে মই আজি আপোনালোকক দেখাই আছোঁ। মোৰ পৰীক্ষাটো আছে আপোনাৰ ৰাজগড় যিখন আপোনাৰ আইকন একাডেমি আছে। তো আইকন একাডেমিত মই যে আছে, তো পৰীক্ষা দিয়া হৈ গ'ল। তাৰপিছত আপুনি যিহেতু মোবাইল চোৱাই কৰিব নিদিয়ে, মোবাইলটো ওলাই পিনে এবাৰ আপোনাক চেণ্টাৰটো দেখাম বুলি এনেকৈ মোবাইলটো ওলাই ল'লোঁ। তো এইটো হৈছিলে মোৰ চেণ্টাৰ আপোনাৰ ৰাজগড়ত, যিটো আপোনাৰ ভাঙাঘৰৰ পৰা যিটো ৰাজগড় ৰোড আছে তাৰ পৰা অকণমান গ'লে 2 কিলোমিটাৰমান গ'লে আপোনাৰ এইখন পায়, আইকন একাডেমি বুলি। তাত এক্সাম দিলোঁ, খুব শান্তিপূৰ্ণভাৱে এক্সামটো হৈ গ'ল। কিছুমান ভাল হৈছে, কিছুমান বেয়া হৈছে। মোৰ বাৰু ইমান ভাল হোৱা নাই এক্সাম। তো এক্সাম দি আহি পালোঁ। তো এক্সাম ইমান বেছি ভাল নহ'ল, তথাপিও আৰু দিছোঁ আৰু কি হয় ৰিজাল্টত গম পোৱা যাব আৰু।